অসমীয়া জাতিক ভাল পোৱাৰ পৰিণাম এয়া অসমীয়া জাতি সত্তা বুকুত বান্ধি সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিয়াৰ শাস্তি এয়া বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত গোচৰ মাও উগ্ৰপন্থীৰে সম্পৰ্কৰ অভিযোগ এই দৃশ্য মঙলবাৰৰ কোনো কুখ্যাত অপৰাধীৰ দৰেই হেণ্ডকাফেৰে পিছফালে হাত বান্ধি এনআইৰ আদালতত হাজিৰ কৰোৱা হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক এনআইৰ বাহুবলী বিষয়াৰ বেষ্টনীৰ পৰাই ভগা কণ্ঠেৰে অখিলৰ চিঞৰ মোক প্ৰচণ্ড অত্যাচাৰ কৰিছে অসমবাসীয়ে সংগ্ৰাম স্তব্ধ নকৰিব প্ৰচণ্ড অত্যাচাৰ অসমবাসী ৰাইজে সংগ্ৰাম কেতিয়াও স্তব্ধ নকৰিব অসমৰ জনতাক বিপথে পৰিচালিত কৰিবৰ কাৰণে কাম কৰা হৈছে মঙলবাৰে আদালতে 10 দিনৰ এনআইৰ জিম্মাত দিছিল অখিল গগৈক কিন্তু সোণাপুৰৰ এনআই কাৰ্যালয়ত নাৰাখি অসমৰ পৰা আঁতৰাই নিয়া হ'ল অখিল গগৈক এয়া দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বুধবাৰৰ পুৱাৰ দৃশ্য দিল্লীলৈ লৈ যোৱা হ'ল অখিল গগৈক কৃষক নেতাগৰাকীৰ বিৰুদ্ধে 2009 চনত চানমাৰী থানাত এক গোচৰ ৰুজু হৈছিল 10 বছৰৰ পিছত সেই গোচৰে হস্তান্তৰ হৈছে এনআইলৈ সুদীৰ্ঘ 10 বছৰৰ মূৰত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দি থাকোঁতেই হঠাৎ চৰকাৰে আৱিষ্কাৰ কৰিছে মাও উগ্ৰপন্থীৰে অখিল গগৈৰ সম্পৰ্ক স্পষ্ট হৈছে আক্ৰোশ পূৰণ কৰিবলৈ কিমান তললৈ নামিব পাৰে চৰকাৰ সম্ভৱতঃ সেয়ে উত্তৰ নাই ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ হাততো যদি তেওঁৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ অভিযোগ আছিল 9 চনৰ পৰা আচলতে তেওঁ 10 বছৰ কি কাৰণে ৰ'ব লগা হ'ল কোনো কমেণ্ট নাই থেংক ইউ অখিল গগৈৰ এই এনআইৰ গ্ৰেপ্তাৰ আৰু পিছফালে হেণ্ডকাফ লগাই হাত বান্ধি নিয়া কাৰ্যক মঙলবাৰে নিন্দা কৰিছিল ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁয়ে বুধবাৰে পুনৰ গৰজি উঠিল ডক্টৰ হীৰেণ গোহাঁই আৰু জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা অখিল গগৈয়ে উজনি অসমত এই আইনৰ বিৰোধিতা কৰা আন্দোলনত নেতৃত্ব দিয়াৰ বাবেই তেওঁক মাওবাদীৰ দুৰ্নাম দি UAPA দৰে আসুৰিক আইনৰ অধীনত বন্দী আৰু অভিযুক্ত কৰা হৈছে অখিল গগৈক 1 বছৰ 2 বছৰৰ কাৰণে কাৰাগাৰ ৰখাৰ চেষ্টা কৰিছে অখিল গগৈ স্থিতিক ভয় কৰিছে সেইকাৰণে আমি সকলোৱে এটা আপোচহীন সংগ্ৰামৰ বাবে সাজু হ'ব লাগে বুধবাৰে কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী তুলিলে আছু নেতৃত্বয়ো আমি গৰিহণা দিছো আৰু যোৱাকালি দেখিছো যে অখিল গগৈ গ্ৰেপ্তাৰ কৰোঁতে পিছফালে ৰছী দি বান্ধি লৈ আহিছে তীব্ৰ গৰিহণা দিছো আৰু তেনেকে লৈ অহাৰ অধিকাৰ চৰকাৰ নাই এই অত্যাচাৰ নিৰ্যাতন বন্ধ হ'ব লাগিব আৰু অখিল গগৈ মুক্তি দিব লাগিব 51টাকৈ জনগোষ্ঠীয় সংগঠনেৰে গঠিত সন্মিলিত সংগ্ৰাম পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও দাবী তুলিলে অখিল গগৈৰ মুক্তিৰ অখিল গগৈ এনআইএ বুলিয়ে নহয় কোনো কাৰণত তেওঁক গ্ৰেপ্তাৰ কৰিব নালাগে তেওঁৰ লগতে ধৈৰ্য কোঁৱৰকে আৰম্ভ কৰি পেলাই জিতেন দত্তকে আৰম্ভ কৰি পেলাই বিভিন্নজন যিবিলাক গ্ৰেপ্তাৰ কৰিছে অনতিপলমে তেওঁলোকক মুকলি বিনা চৰ্তে মুকলি কৰি দিব অসন্মানজনকভাৱে দুই হাতে চুৰ ডকা বা গুণ্ডা ডকাতক বন্ধাৰ দৰে দুই হাত পিছফাললৈ বান্ধি এটা মানুহক এই শাস্তি দিয়াটো উচিত নহয় আৰু উই কণ্ডেম ইট ভেৰি তেওঁলোকে সম্পূৰ্ণ মিছা অভিযোগ উত্থাপন কৰি মাওবাদীৰ লগত সম্পৰ্ক থকা বুলি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিব বিচাৰিছে অখিল গগৈৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ কাৰণে তেওঁলোকে যত্ন কৰিছে আৰু দীৰ্ঘদিন যাতে কাৰাৰুদ্ধ কৰি ষড়যন্ত্ৰ কৰি কৃষক নেতা অখিল গগৈক ৰাখিব পাৰে তাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে আমি স্পষ্টকৈ কৈ দিব বিচাৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতি কোনো নিষিদ্ধ ঘোষিত সংগঠন নহয় অসমৰ ৰাইজে সকলো দেখি আছে সকলোৰে নিজৰ জ্ঞান আৰু বিচাৰ বিবেচনাও আছে ৰাইজে বিচাৰ কৰিব ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন